গাইজ মই এতিয়া আছোঁ ইয়াতে চেণ্টাৰৰ সন্মুখত আৰু এইটো ডিগবৈ আছে। গাইজ মানে গাইজ এতিয়া স্পেচিয়েল বস্তুটো হ'ল স্পেচিয়েল বুলি কোনো কথা নাই, মানে কি আমি চেণ্টাৰৰ সন্মুখত আছোঁ আৰু এইটো দেখিছেনে ইয়াতে ওপৰত চেণ্টাৰ আছে আৰু চেণ্টাৰৰ যিটো লোকেশ্যনটো মানে চেণ্টাৰটো চিফ্ট কৰা হ'ব। বুজিছা, চেণ্টাৰটো এইটো চাইডে বেলেগ জেগাত নিয়া হ'ব আৰু চেণ্টাৰটো চিফ্ট কৰা হ'ব। সেইকাৰণে মানে কি ভাবিলে এবাৰ দেখাই দিওঁ লোকেশ্যনটো আগৰ এইটো চাইডেদি আহিলে আমাৰ ইয়াতে চেণ্টাৰটো আছিলে আৰু এইটো চাইডৰ পৰা আহিলে ইয়াতে লোকেশ্যনটো আছিল। তো বলক ভিতৰত যাওঁ নেকি? মানে ইয়াত যদি ভিউটো চাই এইটো চাইডে এইখিনি ভিউ আৰু ইয়াৰ পৰা মানে কি ধুনীয়া এনেকৈ এটা ভিউ দেখা পায় আৰু এইটো চাইডে পূৰা ধুনীয়াকৈ পূৰা ৰাস্তা দেখা পায় আৰু সেইটো চাইডে যদি এই অকণমান দূৰত যায় তো কলেজটো আৰু এইটো ৰেল লাইন ৰেল গেটটো গাইজ চাওক কেনেকুৱা আৰু এইটো চাইডে এইটো আৰু ইয়াৰে ভিতৰত এইটো আমাৰ চেণ্টাৰটো এইটো মানে গাইজ বস্তুটো বুজি পাইছে না মই ইয়াতে ব্লগটো কিয় বনাইছোঁ মানে কি আমি যিটো জেগাত থকা যায় তো সেইটো জেগাৰ লগত মানে কি স্মৃতিবিলাক মানে পূৰা ৰিলেট হৈ থাকে আৰু তো জাষ্ট মেমৰি হিচাপে মানে কি এইটো ব্লগটো বনাইছোঁ আৰু ইয়াৰ পিছত অকণমান বাহিৰৰ ফালে যাম আৰু ইয়াতো বাৰু বহি আছে তো মনত আছেনে আমি ইয়াতে কিমান আহিলোঁ হয় না মানে কি এটা এটা স্মৃতি আৰু যাম বাৰু গাইজ। তো গাইজ আমি অকণমান ওপৰত যাম, ওপৰত ধৰক ওপৰত দেখুৱাই আহোঁ নেকি? মানে গাইজ ওপৰৰ পৰা যিটো ভিউটো তো সেইটো বহুত ধুনীয়া দেখা পায় আৰু ইয়াতে মানে কি ইয়াৰ পৰা টাউনটো মানে পূৰা ধুনীয়াকৈ দেখা পায় আৰু তো এইটো চাইডে তো এইটো তো এই আমি যে শ্বৰ্ট ভিডিঅ'টো বনাইছিলোঁ ইয়াৰ পৰা এইটো চাইড